হাই ফ্ৰেণ্ডছ, মই স্বপ্না আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি অন্য এটা ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটো হ'ল মটৰ পনীৰ। মইনো কেনেকৈ মটৰ পনীৰ বনালোঁ আহকচোন আপোনালোকেও চাওক আৰু জনাব মোক কেনেকুৱা লাগে। যদিহে ভাল লাগে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক, ব্লগছবিলাক, ৰেচিপিবিলাক আপোনালোকে পাই থাকে। আৰু আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মটৰ পনীৰৰ ৰেচিপিটো বনাবলৈ মই ইয়াতে পনীৰ লৈছোঁ 300 গ্ৰাম, ইয়াতে ফ্ৰ'জেন মটৰ লৈছোঁ 125 গ্ৰাম, ইয়াতে ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ 3টা, সৰু সৰুকৈ কাটি লৈছোঁ, ইয়াতে বিলাহী লৈছোঁ 2টা, ইয়াতে নহৰু লৈছোঁ 12-14 ফুটামান, ইয়াতে আদা লৈছোঁ 1.5 ইঞ্চি মানৰ এটুকুৰ, ইয়াতে দালচিনি লৈছোঁ 2ডোখৰ আৰু জালুক লৈছোঁ 6-7টামান, লং লৈছোঁ 4টা, ইলাচি লৈছোঁ 3টা, তেজপাত এখিলা আৰু মিডিয়াম চাইজৰ আলু লৈছোঁ 2টা। পনীৰৰ জোখতে কাটি লৈছোঁ। গেছটো অন কৰি লৈছোঁ আৰু কেৰাহীটো বহুৱাই দিছোঁ। প্ৰথমে মই এই পনীৰখিনি ভাজি ল'ম। সেই কেৰাহীত ৰিফাইন তেল দি দিছোঁ 3-4 চামুচমান পনীৰখিনি ভাজিবলৈ। বেছিকৈ ভাজিব নালাগে, অকণমান কালাৰটো চেঞ্জ হোৱালৈকে ভাজিলেই হৈ যাব। এতিয়া লাহে লাহে অলপ ওলোটাই দিব। এইয়া চাওকচোন পনীৰখিনিৰ ৰংটো সলনি হৈ গৈছে। বাছ এইখিনিয়ে লাগে আমাক, ইয়াতকৈ বেছি নালাগে। এতিয়া এই তেলখিনিতে মই এই পিঁয়াজখিনি দি দিছোঁ। নহৰুখিনিও দি দিছোঁ। এয়া আদাখিনিও দিছোঁ, কাজুকেইটাও দি দিছোঁ। যিখিনি শুকান মছলাখিনি লৈছিলোঁ সেইখিনি দি দিছোঁ। এতিয়া এইখিনি অকণমান ভাজি ল'ম। এইখিনি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিম আৰু ঠাণ্ডা হ'বলৈ ৰাখি দিম। এইখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মই মিক্সাৰ বাতি এটাত লৈ এইখিনি ভালদৰে পেষ্ট বনাই ল'ম। এতিয়া সেই একেটা কেৰাহীতে মই ইয়াতে তেল দি লৈছোঁ 3-4 চামুচ আৰু ঘি দি লৈছোঁ 2 চামুচ। এইটো ঘিটো অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে। মই যিহেতু ভাল পাওঁ সেয়ে অলপ দি লৈছোঁ। এতিয়া এই কেৰাহীটোত মই কাটি থোৱা আলুখিনি অলপ ভাজি ল'ম। আলুখিনি প্ৰায় ভাজা হৈ গ'ল।
এতিয়া এইখিনি নমাই লৈছোঁ। এতিয়া এই তেলতে মই তেজপাত এখিলা আৰু শুকান জলকীয়া এটা দি দিছোঁ। এতিয়া শুকান মছলাৰ ভিতৰত মই ব্যৱহাৰ কৰিম হালধি পাউডাৰ এচামুচ, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ এচামুচ, জিৰা পাউডাৰ এচামুচ, এতিয়া এই আটাখিনি ভালদৰে ভাজি ল'ম। বেছি সময় ভাজিবও নালাগে, এই মছলাখিনি পুৰি যাব নহ'লে। ঠিক এইখিনি সময়তে মই এতিয়া পেচি থোৱা পেষ্টখিনি দি দিছোঁ। এতিয়া মই ইয়াতে অকণমান পানী দি দিম। যিহেতু মিক্সি বাতিটোত মছলা লাগি আছিল, সেয়ে এই মিক্সি বাতিটো অলপমান পানী দি ইয়াতে দি দিছোঁ। এতিয়া এইখিনি অলপমান ভালদৰে ভাজিব। এতিয়া এই আটাইখিনি ভালদৰে মিক্স কৰা হৈ গৈছে। এইখিনি সময়তে মই এইখিনি 2 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম, যাতে মছলাৰ পৰা তেলটো উপঙি উঠে। 2 মিনিট হৈ গ'ল, আহকচোন চাওঁ। এই ইয়াতে ওলোৱা আৰম্ভ কৰিছে লাহে লাহে। এইখিনি আৰু অলপ সময় ভালদৰে ভাজি ল'ম। মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে এই ফ্ৰ'জেন মটৰখিনি দি দিছোঁ। ভালদৰে মিক্স কৰি ল'ম। ঠিক এইখিনি সময়তে মই আলুখিনিও দি দিছোঁ। এতিয়া আলুখিনিও ভালদৰে মিহলি কৰি ল'ম। এইয়া আলুৱে মটৰে ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া মই ইয়াতে গৰম পানী দি দিছোঁ। ভালদৰে লৰাই দিব।
এইখিনি সময়তে ভাজি থোৱা পনীৰখিনিও দি দিব আৰু দিব সোৱাদ অনুসৰি নিমখ। যিহেতু মই আদা নহৰু ভাজাৰ সময়তে অলপমান নিমখ দিছিলোঁৱে, সেয়ে ইয়াতে নিমখটো অলপ কমাই দিম। আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি দিব। এতিয়া মই এইখিনি 5 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম। পাঁচ মিনিট হৈ গ'ল, আহকচোন চাওঁ। এয়া দেখিছেনে কি ধুনীয়া হৈছে। এনেদৰেও এবাৰ মটৰ পনীৰ বনাই খাবচোন আৰু জনাব কেনে লাগে। এনেকৈ বনালে খুব সোৱাদ হয়। যিটো ঘি দিয়া হয়, ঘিটো দিলে ইয়াৰ ফ্লেভাৰটো বৰ ধুনীয়া হয়, খাবলৈ বহুত সোৱাদ হয়। আপোনালোকেও এনেদৰে এবাৰ বনাই খাব আৰু মোক জনাব কেনে পালে। এইয়া আমাৰ মটৰ পনীৰ ৰেডি হৈ গ'ল। চাওকচোন কি ধুনীয়া হৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু অলপমান আদা, কেঁচা জলকীয়া দি অলপ গাৰ্নিছ কৰি দিছোঁ। আপোনালোকক চাৰ্ভ কৰি দেখুৱাই আছোঁ কেনেকুৱা হৈছে। এইয়া মোৰ মটৰ পনীৰ ৰেডি। কেনেকুৱা হৈছে বাৰু জনাবচোন। যদিহে ৰেচিপিটো চাই ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।